ৰ'বে তইতো জানই মই এল পি স্কুলৰ বান্দাখনকে দেখি নাপালোঁ মোৰ ইংৰাজী ক'বলৈ বিৰাট মন যায় মই ভাবিছোঁ আজিৰ পৰা ইংৰাজীতে কথা পাতিম তই শিকাই দিবি দেই চা ইংৰাজী বস্তুটো এদিনতে শিকা বস্তু নহয় হয় দে বাৰু তোৰ যদি ইংৰাজী শিকিবলৈ মন যায় প্ৰথমতে 4টা বস্তু শিকি ল'বি সেইকেইটাই ইংৰাজীত বৰ ব্যৱহাৰ হয় কি হয়নো সেই 4টা বস্তু কচোন য়েছ ন' থেংক ইউ ৱেলকাম ঠিক আছে বাৰু হ'ব দে তই ৰহ মই যাওঁ যা বাৰু দে ভাইটি অকণমান শুনাচোন কওকচোন দাদা মোৰ মনি বেগটো এফালে যাওঁতে হেৰাইছিলে পাইছিলা নি বাৰু য়েছ দাদা দিয়াচোন তেতিয়াহ'লে মোৰ মনি বেগটো ন' দাদা থেংক ইউ দাদা ৱেলকাম যদু তহঁতি জাননে মোৰ যে গাৰ্লফ্ৰেণ্ডজনী বেকআপ হৈছিলে তাই যে মোক কৈছিলে তাই IAS অফিচাৰ হ'ব হেনো কালি কিন্তু কি হ'ল জাননে কি হ'ল কচোন কালি মই লগৰ এটা ঘৰত থাকিবলৈ গৈছিলোঁ সিহঁতৰ ঘৰৰ ওচৰলৈকে বিয়া সোমাইছে তাই বোলে IAS অফিচাৰ হ'ব কিন্তু গোহালিত গোবৰ পেলাইহে আছে কি হলো তোৰ কেলা কান্দি আহিছ গাৰ্লফ্ৰেণ্ডজনীয়ে বেকআপ দিলে নাকান্দিবি দে গাৰ্লফ্ৰেণ্ডে বেয়া এৰিছে বয়ফ্ৰেণ্ড এটা পতাই ল'বি তহঁতি কথা এটা জাননে গৰুৱে আমাক গাখীৰ নিদিয়ে নহয় আমি নিজে জোৰ কৰিহে লওঁ কেনেকৈ জোৰ কৰি লওঁ ক আমি মানুহে টানি খিৰাই লওঁ কিবা তেহেঁতি নিজে দিয়ে নি তই ঠিকেই কৈছ